আপোনালোকে দেখা পাই আছে যেনেকা ইয়াৰ পৰা বালি উঠাই ডাম্পাৰত উঠাইছে তাৰ পানীবিলাক জমা হৈ আছে আপোনালোকে ইতিমধ্যে দেখা পাইছে তেখেতসকলে মানে এতিয়া পলাই আছে এজন মানুহ আছে যোনবিলাক মাছবাট সমষ্টিৰ MLA চৰণ বড়োৰ নাম লৈ BPFৰ দুইজনমান মানে দাদাগিৰি যোনবিলাক দাদাগিৰি দেখায় দাদাগিৰি দেখাই ভাল পায় এইবিলাক মানুহে বিনা মানে পাৰমিশ্যনত ইলিগেলি কোনো মানে লিগেল মাইনিং নাই ইয়াত একো মানে এনেকা প্ৰশাসনৰ পৰা মানে অৰ্ডাৰ নাই তো তেখেতসকলে এনেকা দম দেখাই কেনে মানে তেখেতসকলে এনেকা বালিবিলাক মানে বিক্ৰী কৰি আছে হয় এই আপোনালোকে এতিয়া দেখা পাইছে ইয়াতে যদি আপোনালোকে ৰাতিত আহে ৰাতিৰ পৰিৱেশটো অলপ বেলেগ হয় ইয়াত দিন বুলি আজি অলপ গম পাইছে যেহেতু আমি প্ৰশাসনক বা আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি বহুত মানে কিবা কৰাৰ পিছত আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত আহি উপস্থিত হৈছিল ইয়াৰ বাবে তেখেতসকলে আপোনালোকে এতিয়া ইফালে ঘূৰি চালে গম পাব সাইডে সাইডে মেচিনবিলাক লুকাই থৈছে আৰু আপোনালোকে আহি ইতিমধ্যে দেখা পালে মেচিন এটা তাতে ৰেডি আছে তো তেখেতসকলে এতিয়া দিনৰ ভাগত মানে সাংবাদিকৰ বন্ধুসকল আহিব বা এনেকা ডিপাৰ্টমেণ্টৰ মানুহ আহিব বুলি গম পাই তেখেতসকলে এতিয়া গায়ব হৈ আছে কিন্তু আপোনালোকে যদি সন্ধিয়া সময়ত আহি ইয়াতে অলপ চাই নজৰ দিয়ে তেতিয়া আপোনালোকে দেখা পাব ইয়াত 20টা 30টা 40টা মানে ডাম্পাৰ লাইন লাগি থাকে আপোনালোকে দেখা পাই আছে যেনেকা ইয়াৰ পৰা বালি উঠাই ডাম্পাৰত উঠাইছে তাৰ পানীবিলাক জমা হৈ আছে আপোনালোকে ইতিমধ্যে দেখা পাইছে তেখেতসকলে মানে এতিয়া পলাই আছে তো ইয়াত বিশেষকৈ 3-4 জন মানুহ আছে যোনবিলাক মাছবাট সমষ্টিৰ MLA চৰণ বড়োৰ নাম লৈ BPFৰ দুইজনমান মানে দাদাগিৰি যোনবিলাক দাদাগিৰি দেখায় ভাল পায় এইবিলাক মানুহে বিনা মানে পাৰমিশ্যনত ইলিগেলি কোনো মানে লিগেল মাইনিং নাই ইয়াত একো মানে এনেকা প্ৰশাসনৰ পৰা মানে অৰ্ডাৰ নাই তো তেখেতসকলে এনেকা দম দেখাই কেনে মানে তেখেতসকলে এনেকা বালিবিলাক মানে বিক্ৰী কৰি আছে এইটো কোনো মানে ডিপাৰ্টমেণ্টৰ পৰা সিহঁতৰ অৰ্ডাৰো নাই অফেন্সো নাই একো নাই মানে এনে দমতে মানে দুজন মানে গাঁৱৰ মানুহবিলাকক লৈ কেনে চেংৰাবিলাকক মদে মাংসই খুৱাই ৰাতিৰ পৰা গৰম কৰি থাকে গাড়ীবিলাক মানে এনেকৈ আনি থাকে আপোনালোকে দেখা পাইছে এইটো আগত বেলেগ মানুহবিলাক ইয়াতে কুৱাৰী চলাব সাহস কৰা নাছিল এতিয়া তেখেতসকলে ইলিগেলি মানে কিবা কৰাৰ কাৰণে মানে কুৱাৰীটো চলি আছে আমি প্ৰশাসনক জনাইছোঁ কিন্তু প্ৰশাসনক মানে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কোনো গুৰুত্ব পোৱা নাই আমি DFOক বাৰম্বাৰ কৈছোঁ আমাৰ সন্দেহ হৈছে DFO মানে তেখেতসকলৰ লগত মিলামিছি আছে নেকি কিবা বুজাবুজি আছে নেকি আমাৰ মানে সন্দেহ হৈছে আৰু নিশ্চয় থাকিব নহ'লে আমি বাৰম্বাৰ মানে অনুৰোধ জনোৱাৰ পিছতো ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত আহি কেনে তেখেতসকলক বাধা দিব নোৱাৰাটো মানে এটা ৰহস্য খণ্ডজনক বুলি আমি ভাবোঁ কিন্তু তেখেতসকলৰ একো নাই এনেকা তো আমি মাছবাটৰ বন বিষয়াকো আমি জনাইছোঁ তো আপোনালোকে আহি চাওক বুলি কোৱাৰ পিছতো মানে তেখেতসকলে নাহে কিহৰ কাৰণে নাহে আমি এইটো বুজি পোৱা নাই কিন্তু আমি বাৰম্বাৰ জনাইছোঁ তেখেতসকলে ইলিগেলি মানে ইয়াত বালি খনন কৰি আছে তো কেতিয়াবা মানে হাই কাইজা হৈ কেনে যদি কিবা এটা কিবা ঘটিব নলগা ঘটনা যদি ঘটি যায় ইয়াৰ ৰেছপনচিবিলিটি কোনে ল'ব মূল মাষ্টাৰ মাইণ্ড হিচাপে দুজন ভাই ককাই আছে এজনৰ নাম হ'ল দাদাৰ নাম হ'ল প্ৰাণজিত দৈমাৰী আৰু এজনৰ নাম হ'ল আপোনাৰ চানচুমা দৈমাৰী তেখেতসকলৰ মানে কিবাতে গোটেই মানে ষড়যন্ত্ৰটো চলি আছে আৰু ইয়াত নিপুণ আৰ্জাৰী আছে আৰু ইয়াৰে দুজনমান BPFৰ কৰ্মী আছে তেখেতসকলে মানে এই অঞ্চলৰ পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক লৈ কেনে মানে মদে মাংসই খুৱাই পুৰা মানে যাতে ইয়াত কোনো সাংবাদিকো আহি সন্ধিয়া সোমাব নোৱাৰা এনেকুৱা অৱস্থা সিহঁতে কৰি থৈ দিয়ে তো এইবিলাক দাদাগিৰি ৰাজনীতি কৰি কেনে তেখেতসকলে এইবিলাক মানে ইলিগেলি বালি খনন কৰি আছে কি বিচাৰিব কি দাবী জনাব আমিতো এতিয়া আমি DFOকো জনাইছোঁ আমি আমাৰ যোনটো নেকি ধনশ্ৰী ফৰেষ্ট ডিভিজনৰ DFO আহমেদ ছাৰকো আমি ইতিমধ্যে 2-3 বাৰ মান আমি লগ ধৰিলোঁ আমি কথাটো ক'লোঁ কিন্তু তেখেতৰ পৰা আমি একো সঁহাৰি পোৱা নাই এই সঁহাৰি নোপোৱাৰ বাবে আমি আজি আপোনাৰ লগৰ মাধ্যমেৰে যোগেৰে আমি মানে আমাৰ যিটো নেকি আমাৰ ভইচ আমি চৰকাৰৰ ওচৰলৈ আমি পঠিয়াব বিচাৰিছোঁ মানে ইলিগেলে মানে সিহঁতে পুৰা মানে ৰাতি মেচিন 3-4টা মান চলাই আছে বালি উঠাই আছে মানে ইলিগেলি চাব ধৰণা ইয়াত 4জন লিডাৰ মানুহ আছে BPFৰ নেতা সিহঁতে মানে এই গাঁৱৰ ল'ৰাখিনি পঢ়ি থকা ল'ৰাবিলাকক লৈ সিহঁতে মাল মাংস খুৱাই সদায় মানে সিহঁতে নিচা কৰি মানে সিহঁতে ডিউটি থাকে সদায় ইয়াতো ৰাতিত আহিবই নোৱাৰে মানে এনেকা ৰাতি কমচে কম 12-15টা সদায় ৰাতি যায় হয় আমি মানে ফৰেষ্ট ডিপাৰ্টমেণ্টত জনাইছিলোঁ কিন্তু একো গুৰুত্ব দিয়া নাই আমাৰ ইফালে মাছবাটকো জনাইছিলোঁ একো গুৰুত্ব নাই সেইকাৰণে আমি মানে আজি নিউজ যোগেদি আহ্বান জনাইছোঁ চৰকাৰক যাতে এইটো বন্ধ হ'ব লাগে আৰু মানে মাষ্টাৰ মাইণ্ড ক'লে ইফালে চানচুমা দৈমাৰী এটা প্ৰাণজিত দৈমাৰী এজন হ'ল এই
হৰিশ বসুমতাৰী, এজন হ'ল নিপুণ নাৰ্জাৰী, মাছপাছ সমষ্টিৰ MLA আছে এজন চৰণ নাৰ্জাৰী, চৰণ বড়ো, তেওঁৰ মানে তাক মানে লৈ সিহঁতে মানে অলপ নিজকে মানে দম দেখায় আৰু মানে বস্তুটো এনেকৈতো নহয় না। যেনিবা আমিতো ইয়াত আমি খাই আছিলোঁ, আমি চৰকাৰক ৰয়েলটি দি আছোঁ, খাই আছোঁ, কিন্তু সিহঁতে এনেকুৱা ইলিগেলি খাই আছে। আমি কিবা কৰোঁ আৰু অনুৰোধ চৰকাৰক যাতে এইটো বন্ধ হ'ব লাগে।